হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক মই দিহা দিবলৈ ওলাইছোঁ ক্ৰিমি আৰু পেলু হ'লে কি খাব লাগে। আজি প্ৰায় মই আপোনালোকক 3টামান দিহা দিম, বিশেষকৈ বনৌষধি উদ্ভিদ, আৰু এই 3টাৰে যিবিলাক সহজে মোৰ উপলব্ধ হৈছে মই সেইবিলাক গোটাই ৰাখিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আপোনালোকে ভালকৈ চাব, যিটো আপোনাৰ ঘৰত আছে সেইবিধ বনদৰৱেই আপুনি ব্যৱহাৰ কৰিব। বন্ধুসকল, অত্যাধিক মিঠা আৰু অত্যাধিক চেনি খোৱাৰ বাবে ক্ৰিমি হোৱা দেখা যায়, আৰু মাছ মাংস অত্যাধিক খালেও ক্ৰিমি আৰু পেলু হয়। সেইকাৰণে বন্ধুসকল, খাওঁতে বওঁতে অলপ সচেতন হ'ব। এয়া আপোনালোকক মই এতিয়া দিহা দিম। প্ৰথম দিহাটো হৈছে এইবিধ উদ্ভিদ। এইবিধ হৈছে চিৰতা। ভালকৈ চাই লওক, খুব তিতা হয় পাত, আপোনাৰ এনেকুৱা হয় দেখিবলৈ, আৰু ইয়াৰ পাত দেখিলে আপুনি খাই চালে খুব তিতা পাব, তেতিয়া গম পাব যে এইবিধ চিৰতা হয়। এই গছজোপাৰ আপুনি খুন্দি পেলাই ৰস উলিয়াই ৰাতিপুৱা যদি আপুনি খায়, তেতিয়া অতি সোনকালে আপোনাৰ ক্ৰিমি বা পেলুৰ পৰা আপুনি নিৰাময় লাভ কৰিব। দ্বিতীয় দিহাটো হৈছে এইবিধ হৈছে তিতা কেৰেলা। আপুনি যদি তিতা কেৰেলা ভাজি খায় বা তিতা কেৰেলা যদি পুৰি পেলাই খায়, পুৰি খালে বেছি ভাল, পুৰি খায়, তেতিয়া আপুনি অতি সহজে ক্ৰিমি আৰু পেলুৰ যি সমস্যা তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। সেইকাৰণে এই 2টা দিহা দিছোঁ। আৰু এটা তৃতীয় দিহাটো হৈছে, মই আপোনালোকৰ তেতিয়া মোৰ ঘৰত উপলব্ধ নাই কাৰণে মই সেইবিধ আনিব নোৱাৰিলোঁ, মুখেৰে কৈ দিছোঁ। মাটি কঁঠাল, আনাৰস বা মাটি কঁঠালৰ কুঁহিপাত আপোনালোকে কাটি আনি তাক খুন্দি পেলাই গাখীৰৰ লগত মিহলাই, এৱা গাখীৰ গৰম কৰি তাক ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত তাত আপুনি এৱা গাখীৰখিনি ঠাণ্ডা হোৱাৰ পিছতেই যি কুঁহিপাত আনাৰসৰ কাটি আনিছিলে সেই কুঁহিপাতখিলা, সেই 2খিলা আপুনি খুন্দি লৈ তাৰ ৰস উলিয়াই সেই গাখীৰৰ লগত মিহলাই যদি